হে দোস্ত আপোনালোকেতো গম পাইছে মই প্ৰাগ নিউজত আছো মানে যাবৰে হ'ল আজি বা কালি যামগৈ কিন্তু যোৱাৰ আগতে এটা বস্তু দেখাই থৈ যাব বিচাৰিছোঁ আপোনালোকক যে এই নিউজবিলাকৰ সৃষ্টি কেনেকৈ হয় আমি যে নিউজ চাওঁ সন্ধিয়াৰ বাতৰি ৰাতিপুৱাৰ বাতৰি সৃষ্টি কেনেকৈ হয় জানেনে কৈ আছোঁ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া হৈছে আশিক দা আপুনি নিউজবিলাক লিখে হয় নিউজ মানে আমাৰ তাত আহে নিউজটো কেনেকৈ আহে নিউজ মেইনলি আমাৰ কি হয় সব জায়গাতে আমাৰ ৰিপৰ্টাৰ আছে তেওঁবিলাকে আমাক নিউজবিলাক পঠায় পঠোৱাৰ লগে লগে হোৱাটছআপ আছে FTP আছে মেইল আছে FTP কি বস্তু FTP মানে ফাইলটো তাৰ পৰা এটা IP এড্ৰেছ থাকে সেই এড্ৰেছটোত আমাৰ পঠাই দিয়ে তাৰপিছত মেইল আছে মানে পোনপ্ৰথমতে যেনেকৈ নহওক কিয় অফিচলৈ নিউজটো আহে হোৱাটছএপত হওক মেইলত হওক FTPত হওক আহে আপুনি নিউজটো পালে বা ফুটেজখিনিও পালে ইয়াৰ পিছত কি কৰিব ইয়াৰ পিছত আমাৰ ইয়াতে আহে চলো দেখাই আছোঁ কি কৰিব আৰু তামাম ফূৰ্তি লাগি যায় অফিচত যে এটা বুম নিউজ পালোঁ য়েছ আৰু সেই নিউজটোৰ সম্পূৰ্ণ ফুটেজ ইনফৰমেশ্যন উলিয়াই ফোন কৰি হওক হোৱাটছএপত হওক একদম চব নিউজটো ৰেডি হোৱাৰ পিছত নিউজটো লিখা আৰম্ভ কৰে ইয়াত মানে যিটো আহিল হোৱাটছএপত সেইটো অলপমান বনাই পিনি ধুনীয়াকৈ লিখা আৰম্ভ কৰে ইয়াত মডিফাই কৰে ইয়াতে হেডলাইন হওক কিবা হওক বিভিন্ন ধৰণৰ যিখিনি কথা মুখেৰে ক'ব নিউজ পঢ়া মানুহজনে সেই গোটেই কথাখিনি একজেক্টলি লিখে ইয়াতে একজেক্টলি লিখা যায় ইয়াতে মানে মেইন পইণ্ট কেইটা আৰু ধুনীয়াকৈ লিখে এখন স্ক্ৰিপ্ট বনায় আৰু যে এনেকুৱাকৈ নিউজটো পঢ়া হ'ব লিখে চব হ'ল এতিয়া তাতটো হ'ল নিউজ মানে যিখিনি মুখেৰে ক'ব সেইখিনি লিখাটো তাত এতিয়া ফুটেজখিনিতো এডিট কৰিব লাগিব না কিছুমান ফুটেজ ধৰক আমি দেখা নাপাওঁ এক্সিডেণ্টৰে ডেড বডিটোৰ ফুটেজ আমাক নেদেখায় মুখখন ব্লাৰ কৰি দিয়ে তো ব্লাৰ চাৰখিনি আপোনালোকে ইয়াতে সম্পূৰ্ণ ইয়াতে মানে এডিটটো ইয়াত কৰে এতিয়া ৰিপৰ্টাৰেতো আৰু এডিট কৰি পঠাই নিদিয়ে ৰিপৰ্টাৰে বম দীঘল লম্বা ভিডিঅ' পঠাই দিয়ে ইয়াত এডিট কৰি সেই কৰা হয় আৰু কিছুমান বস্তু দেখাব নোৱাৰে ধৰক ডেড বডি ডাইৰেক্ট দেখাব নোৱাৰে মানে আমি যি দেখা নাপাওঁ আপোনালোকে দেখা পায় আমি চব দেখা পাওঁ পুৰা টেষ্ট চব দেখা পাই যাওঁ উপায় নাই আৰু সকলোখিনি হোৱাৰ পিছত এডিট হৈ গ'ল সেইফালে মুখেৰে যি ক'ব সেইখিনিও গ'ল তাৰপিছত কি হয় চাওক ৰ'ব দেখাই আছোঁ তাৰপিছত কি হয় কিন্তু কি কম্পিউটাৰত এডিট কৰে চাওক না এপলৰ মেক প্ৰ' হয় 5 লাখ মান টকা চাগে সেই তাত দাম পাওঁ আৰু সকলো ৰেডি এতিয়া ফুটেজ ৰেডি স্ক্ৰিপ্ট ৰেডি আৰু এতিয়া সেইবিলাক সকলো লৈ মানে ষ্টুডিঅ'লৈ যোৱা হ'ব মানে কষ্ট হয় এটা নিউজ বনাওঁতে বহুতখিনি হয় তোমাৰ নিউজটো কিমান সোনকালে দিব পাৰোঁ সকলোতকৈ আগে বিভিন্ন চেনেল বহুতকেইটা চেনেল থাকে ন সকলোতকৈ আমি কোনে প্ৰথম দিব পাৰে তো ইয়াত আমাৰ ষ্টুডিঅ' আছে এই ষ্টুডিঅ'ত তোমাৰ আৰু এতিয়া ষ্টুডিঅ'লৈ পঠাই দিছে নিউজটো তো আমি ষ্টুডিঅ'ত গৈ আছোঁ নিমনি ষ্টুডিঅ'টো মই আপোনালোকক দেখাওঁ কেনেকৈ পঢ়ি আছে নিউজ হা আৰু এয়া চাওক ৰাতিপুৱাৰ বাতৰি পঢ়ি আছে বাইদেৱে এয়া দেখিছে পুৰা একদম সহযোগ কৰাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই এক্ট্ৰেছ অভিযুক্তৰ শাস্তিৰ ম্যাদ হ'ব কেনেধৰণৰ হ'ব সেই ৰায় প্ৰদানৰ পাছতে সকলো স্পষ্ট হৈ পৰিব আৰু এতিয়া এডভাৰটাইজমেণ্ট আৰম্ভ হৈ গ'ল আৰু এয়া হৈছে প্ৰণীতা নে কি আছিল প্ৰণীতা কেনেকুৱা লাগে নিউজ পঢ়ি ভাল লাগে এতিয়া মোৰ এইটো পেশ্যন হৈ গ'ল মাজে বাৰু হাঁহি উঠে নেকি কিবা হঠাতে উঠি যায় কি উঠে বহুত ক্ষেত্ৰত এনেকুৱা কিছুমান নিউজ হাঁহি উঠা নিউজ আহে কিন্তু আমি কণ্ট্ৰল কৰিব লাগে কণ্ট্ৰল কেপাচিটি এতিয়া বহুত হৈ গ'ল আৰম্ভণিতে কিন্তু প্ৰব্লেম হৈছিলে এতিয়া 6 ইয়াৰ্ছ অভ্যাস হৈ গৈছে এতিয়া হাঁহি বহুত কণ্ট্ৰল কৰিব লগা হয় অন স্ক্ৰীণ আৰু বাইদেৱে ইয়াত চাই নিউজবিলাক পঢ়ি আছে মানে তলত যে লিখিছিল এই পইণ্টবিলাক ইয়াত আহি থাকে এই মেচিনটোত আহি থাকে ইয়াত এনেকৈ ডাইৰেক্ট চাই মানে ডাইৰেক্ট ইয়াত চাই পঢ়ি থাকে একচুৱেলি মেইন যিটো টপিক থাকে তাৰ কেইটামান পইণ্টছ দিয়া থাকে বাকী এক্সপ্লেইন আমি নিজে কৰিব লাগে হেডলাইনটো হেডলাইনছটো থাকে মেইন যিকেইটা শিৰোনাম সংবাদ শিৰোনাম সেইকেইটা আমি স্ক্ৰিপ্টটোৰ লগত ৰাখোঁ মানে কেতিয়াবা যদি কিবা পাহৰি যোৱা হয় আমি পটকৈ এইটো চাই আৰু এতিয়া মেইন বস্তু কেমেৰাটো ক'ত থাকে আচ্ছা কেমেৰাটো থাকে আপোনাৰ এই য'ত লিখা আহি থাকে তাৰ একদম পিছতে সেইবাবে ইয়াত পঢ়ি থাকিলেও এনেকুৱা নালাগে যে ক'ৰবাত বেলেগত পঢ়ি আছে ডাইৰেক্ট কেমেৰাৰ লেন্সত চাই থকা যেন পায় ৱাও ছিষ্টেমেই বেলেগেই তো এইটোৱে আছিল এটা সৰু ভিডিঅ' মই চেষ্টা কৰিলোঁ আপোনালোকক দেখাবলৈ যে নিউজ যে পঢ়ি থাকে আচলতে কেনেকৈ এটা নিউজৰ সৃষ্টি হয় তো পালে গম আপোনালোকে এনেকৈ এইটো ছিষ্টেমতে এটা নিউজৰ সৃষ্টি হয়